চাওক হয় বানপানী দুই ধৰণৰ হয় এটা হ'ল মানে বৰষুণৰ পানী আৰু আনটো হ'ল যে ভূটান ৰাষ্ট্ৰৰ যিটো ডেমবিলাক আছে তাত মানে ৰিজাৰ্ভেয়াৰ সেই এক্সেছ পানীবিলাক তেখেতসকলে কেতিয়াবা আমাক মানে এডভান্স এটা খবৰ নিদিয়াকৈ ছিগনেল এটা নিদিয়াকৈ তেখেতসকলে কেতিয়াবা পানী এৰি দিয়ে যাৰ কাৰণে আমাৰ ইয়াত হঠাতে মানে বানপানী হৈ বিস্তৰ এটা ক্ষতিসাধন কৰে আৰু সেইটো আজিৰ কথা নহয় বিগত কেইবামান বছৰৰ পৰা তেনেকৈ যেতিয়াৰ পৰা সেই ডেমবিলাক হৈছিলে তেতিয়াৰ পৰা সেই এটা অভিযোগ এটা উত্থাপন হৈ আছে যে তেখেতসকল মানে পানী দিয়াৰ কাৰণে আমাৰ এই বিশেষকৈ চিডলি সমষ্টি বা চিৰাং জিলা বিস্তৰ ক্ষতিসাধন কৰে হয় এইটো ময়ো বিশ্বাস কৰোঁ যে আৰু ইয়াৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা ভাৰত ৰাষ্ট্ৰকৈ তাৰ এটা হয়তো নিশ্চয় এটা সুব্যৱস্থা নিশ্চয় কৰিব লাগিব কাৰণ তেওঁলোকসকলে পাহাৰত থাকিল কিন্তু আমি নামনিত থকাৰ কাৰণে আমাৰ এটা বিস্তৰ ক্ষতিসাধন হয় ইয়াত গৰাখহনীয়া হয় ইয়াত জনধনৰ ক্ষতিসাধন হয় আমাৰ ডিছপ্লেচমেণ্ট হয় এই ডিছপ্লেচ হোৱা আমাৰ পৰিয়ালবোৰক জনসাধাৰণৰ আমি তেওঁলোকক সংস্থাপন দিব নোৱাৰা তেনেকৈ অৱস্থাও হয় কিছুমান সেইকাৰণে মোৰ ফালৰ পৰা মই অসম চৰকাৰক মই আহ্বান জনাইছোঁ আৰু মোৰ ফালৰ পৰা যি কৰিব লাগে সেই প্ৰচেষ্টা মই নিশ্চয় কৰি আছোঁ এই শিশুবাৰী যিটো গাঁও একেবাৰে ভূটানৰ মানে দাঁতিকাষৰীয়া এটা গাঁও মানাছ যিটো অভয়াৰণ্য সেই অভয়াৰণ্যৰ গাতে লাগি থকা গাঁও এটা ৰেভিনিউ গাঁও আছিলে এইটো মাকৰা নদীয়ে সেইটো গাঁওটো মানে আজি গৰাখহনীয়া কৰি গোটেই মানে 102টা ফেমিলিয়ে ডিছপ্লেচ কৰিলে আৰু তেখেতসকল আজি সেই ৰিলিফ কেম্পত আছে তো মই সেইদিনাখন 16 তাৰিখে আমাৰ অসমৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ তেখেত পীযুষ হাজৰিকাক মই ইয়ালৈ মতাই আনিছোঁ তেখেতেও আহি দেখিলে যে হয় সংহাৰ এটা ৰূপ ধাৰণ কৰিছে সেই মাকৰা নদীয়ে তো মোৰ সমষ্টিত যিটো নদ নদী পৰিপূৰ্ণ মই সেইটো সদনৰ মজিয়াটো কৈছিলোঁ যে চিডলি সমষ্টি এনেকুৱা এটা সমষ্টি যিটো নেকি ভূটান ৰাষ্ট্ৰৰ এটা মানে কাষতে থকা হিমালয় পৰ্বতমালাৰ দাঁতি কাষৰীয়া এটা সমষ্টি এই সমষ্টিত নদ নদীৰে পৰিপূৰ্ণ আৰু সেই নদ নদীয়ে বাৰিষা কালত বিস্তৰ এটা ক্ষতিসাধন কৰে ইৰ'শ্যন কৰে গৰাখহনীয়া কৰে আৰু ডিছপ্লেচ হয় যাৰ কাৰণে মই অসম চৰকাৰক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন যিটো চৰকাৰ আমাৰ মিত্ৰজোঁটৰ চৰকাৰক মই অনুৰোধ জনাইছিলোঁ যে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী এটা মানে আঁচনিৰ দ্বাৰা সেই বানপানীক আমি ৰোধ কৰিব লাগিব তো সেই গতিকে পীযুষ হাজৰিকা ডাঙৰীয়া ইয়ালৈ আহিলে ভিজিট কৰি গ'লে আৰু তেখেতে নিজ চকুৱেও দেখিলে যে এই মানে সঁচাকৈ এই মাখৰা নদী আই নদীকে আদি কৰি নাঙল নদী সেই নদীবিলাকে বিস্তৰ এটা ক্ষতিসাধন কৰে মানুহৰ মানে সা সম্পত্তি নষ্ট কৰে জন ধনৰ মানে নষ্ট হৈ যায় পশুধনৰ মানে এনেকৈ নষ্ট হৈ যায় সেইকাৰণে ইয়াত এটা সমস্যা যিটো সমস্যা সেই সমস্যাটো এটা অসমৰ এটা ৰাজ্যৰ এটা সমস্যা হিচাপে গণ্য কৰিব লাগে আৰু এইটোৰ কাৰণে মই মোৰ ফালৰ পৰা মই চৰকাৰক মই মানে এটা প্ৰেছাৰ দিছোঁ আৰু সেইকাৰণে আজি সেই সমস্যাটো সমাধান কৰাৰ কাৰণে মন্ত্ৰীৰ ফালৰ পৰা অসম চৰকাৰৰ ফালৰ পৰা নিশ্চয় এটা প্ৰচেষ্টা লৈছে অলৰেডি আৰু সেই প্ৰচেষ্টা নিশ্চয় হয়তো আমি এইটোত অলপ হ'লেও ইয়াৰ পৰা আমি নিশ্চয় সকাহ পাম গাঁৱৰ যিটো ৰিলিফ তেওঁলোকে হ'ব লগা হ'ল তেখেতসকলৰ কিছুমান খোৱা বস্তুৰ শ্বৰ্টেজ আছিলে যেনেকৈ মানে নিমখ নাছিলে তেখেতসকলৰ এইখিনি যোগান দিব পৰা নাছিলে নিমখ আছিলে জলকীয়া আছে আলু পিঁয়াজ ঠিক তেনেকৈ চাবোন ডিটাৰজেণ্ট তেনেকৈ দিব পৰা নাছিলে যে মোৰ ফালৰ পৰা মই তেখেতসকলৰ আজি অলপ বস্তু ইয়াতে আনিছোঁ আৰু আমাৰ বডৌচা প্ৰেছ কোকৰাঝাৰৰ তেখেতসকলেও ইয়াত সহযোগ আগবঢ়াইছে তেখেতসকলৰ আলু পিঁয়াজ এনেকৈ আদি কৰি লাগতিয়াল কিছুমান বস্তুবিলাক তেওঁলোকে যোগাৰ দিছে মই ভাবোঁ যে এইখিনি বস্তু ডাঙৰ এটা সহযোগ নহ'লেও তথাপিতো তেখেতসকলৰ যিটো ইমিডিয়েট যিটো নিডছ সেই নিডছটো পূৰণ কৰিব নিশ্চয় আৰু মোৰ ফালৰ পৰা প্ৰশাসনক বা চৰকাৰৰ যি মানে ব্যৱস্থা কৰাবলৈ যি মানে কৰণীয় আছে সেইখিনি কাম নিশ্চয় মই কৰিম আৰু মই আহ্বান জনাইছোঁ যে আমাৰ কিছুমান তেনেকৈ সহযোগ কৰিব বিচৰা ব্যক্তি বিশেষে বা দল সংগঠন আছে তেখেতসকলেও যাতে আমাৰ জনসাধাৰণৰ যাতে সেইখিনি সহায় হৈ যাওক তেখেতসকলে কৰাৰ কাৰণে আগবাঢ়ি আহে